নমস্কাৰ বন্ধু বান্ধৱীসকল আজি পুনৰ এটা নতুন বিষয়লৈ আহিছোঁ আৰু বিষয়টো হৈছে বৃদ্ধা আৱাস ইতিমধ্যে আমাৰ ৰাজ্যত বৃদ্ধা আৱাসত আৱাসিক বৃদ্ধি পাবলৈ লৈছে আৰু একাংশ লোকে নিজক ডাঙৰ সমাজসেৱক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বৃদ্ধা আৱাস অৰ্থাৎ বৃদ্ধাশ্ৰম খুলিবলৈ লৈছে আৰু বিদেশী ফাণ্ডৰ আশাত তেওঁলোকে এই বৃদ্ধাশ্ৰম খুলিবলৈ আৰম্ভ কৰিছে তাত আৱাসীৰ সংখ্যাও বৃদ্ধি পাবলৈ লৈছে তো প্ৰথমে এই যে বিষয় আচলতে বিষয়টো ইমানে স্পৰ্শকাতৰ যে যিসকল বৃদ্ধাই নিজৰ কুলাংগাৰ পুত্ৰ বোৱাৰীৰ আতিথ্য এইকাৰণে কৈছোঁ তেওঁলোকৰ যি ব্যৱহাৰ অত্যাচাৰ সহিব নোৱাৰি এই বৃদ্ধাসকলে বৃদ্ধাশ্ৰমত প্ৰৱেশ কৰে আৰু তাৰ ফলত তেওঁলোকে আৱাসীসকলৰ পৰাও অত্যাচাৰৰ পৰা হাৰি যোৱা নাই অনা অসমীয়া ব্যৱসায়ী ন্যাসৰক্ষীক জবাবদিহি ৰাইজৰ আইতাৰ ওচৰত আঁঠুকাৰি ক্ষমা বিচাৰিলে ন্যাসৰক্ষীয়ে কাণত ধৰি আঁঠুকাৰি সেৱা ললে আৱাসীসকলৰ ওচৰত মিছবিহেভ কৰে গেটখনৰ ওচৰৰ পৰা চিঞৰি আহে মানুহে ভালকে ক'লে হয় কিবা গালি দিব পাৰে ৰুমৰ ভিতৰত আৰু মাইকী মানুহক সন্মান দিব লাগে হয়নে নহয় মোকতো অপাৰেশ্যন কৰাৰ পিছতে মোক বহুত টৰ্চাৰ কৰিলে মেণ্টেলি হাৰাছমেণ্ট দিলে ফুলত পানী দিব কয় এতিয়াও মই সদায় এই দূৰৰ পৰা সেই পিছফালে পানী কঢ়িয়াই মই গোটেইবিলাকত পানী দি থাকোঁ ৰাতিপুৱা কৌশিক নাথে এতিয়া ট্ৰাষ্টৰ সম্পৰ্কত এটাই কথা কৈছে তেওঁলোকৰ হাতৰ পৰা উলিয়াই আনিব লাগে উলিয়াই আনি এটা নতুনকৈ খুলিব লাগে কিন্তু এওঁলোকৰ লগত জড়িত কোনো এজন মেম্বাৰেই এইটো ইয়াতে অনুষ্ঠান চলাব নোৱাৰে ঘটনাস্থলীতে স্থানীয় ৰাইজে ন্যাস ভংগ কৰি নতুনকৈ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে আইতা আৰু বৃদ্ধাশ্ৰমৰ কৰ্মচাৰীসকলে 3 বছৰে ভুগি অহা অত্যাচাৰৰ বিৱৰণ এনেদৰে দাঙি ধৰিলে কেমেৰাৰ সন্মুখত মানৱজ্যোতি দাস অল্ড এজ হোমত আমি দেখিছোঁ যে এটা ট্ৰাষ্ট তেওঁলোকে গঠন কৰা আছে ইয়াত ট্ৰাষ্টৰ মেইন 13জনীয়া ট্ৰাষ্টি এই ট্ৰাষ্টৰ কিন্তু বিশেষভাৱে দুজন ব্যক্তিয়ে ইয়াত মানে মূল ভূমিকা পালন কৰি আছে মহেশ্বৰী এই কাপলটো দম্পত্নী তেওঁলোকে বহু কিছুমান নীতি নিয়ম বনাই থৈছে যে ইয়াত মাছ মাংস খাব নোৱাৰিব সেইটো আমি মানিছোঁ বাৰু যিহেতু এইটো ট্ৰাষ্টৰ আণ্ডাৰত আছে কোনো ধৰণৰ ফিজ ইয়াত থকা বৃদ্ধ মহিলাৰ পৰা লোৱা নহয় ঠিক আছে তেওঁলোকে ট্ৰাষ্টৰ দ্বাৰাই সকলো খৰচ বহন কৰি আছে বিভিন্ন ধৰণৰ প্ৰতাৰণাৰ সন্মুখীন হৈছে মেণ্টেলি ফিজিকেলি বহুত দিনৰ পৰা চলি আছে আৰু আমি অৱশেষত আমি দেখা পাইছোঁ যে তেওঁলোকে ট্ৰাষ্টটো ভালদৰে চলাব পৰা নাই সেয়েহে আজি সিদ্ধান্ত লোৱা হ'ল আমি ট্ৰাষ্টটোৰ বিষয়ে আমি আন এদিনা আলোচনা কৰিম কিন্তু বৰ্তমান যোনকেইজন ট্ৰাষ্টি আছে বিশেষকৈ মহেশ্বৰী দম্পত্নী তেওঁলোকে কৈছে যে আমি এই ট্ৰাষ্টটো আৰু নচলাওঁ আৰু এইকাৰণে আমি এই বিষয়টো লৈছোঁ যিসকল ট্ৰাষ্ট তেওঁলোকে তাত খোলে বৃদ্ধাশ্ৰম যিসকলে খোলে তেওঁলোকৰ কেইবাজনো থাকে একাংশই এটা ট্ৰাষ্টৰ বিষয়ববীয়া কোনোবা নহয় কোনোবাই তেওঁলোকক অত্যাচাৰ কৰে ইতিমধ্যে সংবাদ মাধ্যমসমূহত এই মহেশ্বৰৰ দম্পতীৰ নিচিনা লোকসকলে অত্যাচাৰ কৰা আমি ইতিমধ্যে দেখিবলৈ পালোঁ তো কথাটো হ'ল কুলাংগাৰ পুত্ৰ বোৱাৰীৰ অত্যাচাৰ শোষণ আৰু বঞ্চনাৰ ফলত বহু বৃদ্ধা পিতৃ মাতৃয়ে এই বৃদ্ধাশ্ৰমত প্ৰৱেশ কৰে তেনেতেও আৰু বহু বৃদ্ধা পিতৃ মাতৃয়ে নিজৰ হয়তো কোনোবা ল'ৰা ছোৱালী বিদেশত থাকে অকলশৰীয়া নিঃসংগ হৈ তেওঁলোকে এই বৃদ্ধাশ্ৰমত প্ৰৱেশ কৰে এতিয়া এই মহেশ্বৰী দম্পতীৰ নিচিনা লোকে এওঁলোকৰ মৰ্ম বেদনা কি বুজিব য'ত কুলংগাৰ পুত্ৰ বোৱাৰীৰ যে অত্যাচাৰ সহিব নোৱাৰি যে এওঁলোক বৃদ্ধাশ্ৰমত আহিছে আৰু কোনোবা হয়তো নিঃসংগ হৈ বৃদ্ধাশ্ৰমত প্ৰৱেশ কৰিছে এই যে মহেশ্বৰী দম্পতি বিদেশী ধনৰ
বা যে ফাণ্ডৰ আশাত যিসকলে এনেধৰণৰ টাচ খুলিছে মহেশ্বৰী দম্পতীৰ নিচিনা লোকসকলে কি বুজিব এই বৃদ্ধা পিতৃ মাতৃসকলৰ মৰম বেদনা। গতিকে মই ভাবোঁ এনেকুৱা ধৰণৰ বৃদ্ধাশ্ৰমৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব লাগে। নহ'লে এই আমাৰ যিসকল পিতৃ মাতৃ যি কুলাংগাৰ পুত্ৰ বোৱাৰীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি এনেধৰণৰ বৃদ্ধাশ্ৰমত থাকিবলগীয়া হয়, নহ'লে অনাগত দিনত এনেধৰণৰ ট্ৰাষ্টিৰ পৰা অত্যাচাৰ বা নিৰ্যাতন তেওঁলোকে সহি থাকিব লাগিব। গতিকে ইয়াৰ দায়িত্ব চৰকাৰ অথবা প্ৰশাসনৰ ওচৰত থাকিব লাগে। বিষয়টো এইকাৰণে উত্থাপন কৰিছোঁ কাৰণ বহুবাৰ আমি দেখিলোঁ সংবাদ মাধ্যমসমূহত এনেধৰণৰ বাতৰি প্ৰচাৰ হৈ আছে। বৃদ্ধা আৱাসীসকলক অত্যাচাৰ কৰা সময়ে সময়ে কেইবাবাৰো আমি দেখিলোঁ। তো গতিকে যিসকলে ট্ৰাষ্ট কৰি লৈছে তেওঁলোক সাৱধান হোৱা উচিত। কাৰণ কিয়নো এই বৃদ্ধা পিতৃ মাতৃক সেৱা কৰিম বুলি তেওঁলোকে নিজকে মহান দেখুৱাবলৈ গৈ এই বৃদ্ধাশ্ৰম খোলে আৰু তাৰ ফলত তেওঁলোকে এই বৃদ্ধা পিতৃ মাতৃসকলক তাত লৈ তেওঁলোকে যাতে অত্যাচাৰ নকৰে। ইয়াৰ বাবে চৰকাৰ প্ৰশাসন এই ট্ৰাষ্টটোৰ ওপৰত সম্পূৰ্ণ দৃষ্টি ৰাখিব লাগে, দৃষ্টি নিবদ্ধ কৰিব লাগে। নহ'লে এনেধৰণৰ ট্ৰাষ্টে মহেশ্বৰ দম্পতীৰ নিচিনা মানুহে এই বৃদ্ধা পিতৃ মাতৃসকলক অত্যাচাৰ কৰি থাকিব। তো বিষয়টো আজি ইমানেই আছিলে, যাতে এই কুলাংগাৰ পুত্ৰ বোৱাৰীৰ নিৰ্যাতন আৰু অত্যাচাৰ সহ্য কৰিব নোৱাৰি যিসকল পিতৃ মাতৃয়ে বৃদ্ধাশ্ৰমত আছে তেওঁলোকক যাতে ভালদৰে শুশ্ৰূষা কৰে তাৰে কামনা কৰিছোঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানে। যদিহে কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।